নমস্কাৰ বন্ধুসকল, মই অন্য এটা ব্লগ লৈ আকৌ আহিলোঁ। তো যিহেতু আজি মই গৈ আছোঁ ডিগবৈ প্ৰাক গৈ আছোঁ, তো আপোনালোকক দেখাই যাম ডিগবৈ প্ৰাকখন কেনেকুৱা। সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। আৰু যিহেতু মই গাঁৱতে আছোঁ আৰু মোৰ লগৰীয়াবিলাকে কাম লাগি আছে, তো সিহঁতে মানে পানী টেংকি যিটো আঁচনি নতুনকৈ আহিছে আমাৰ অসমত, সেইটো কাম লাগি আছে। তো মোৰ লগৰ কেইজনে লাগি আছে, চাওকচোন কিমান কষ্ট কৰি ফাইনেলি পাই গ'লোহি আমি ডিগবৈ ৰিজাৰ্ভ। তো ডিগবৈ ৰিজাৰ্ভখন কি সুন্দৰ লাগিছে চাওকচোন। আজি বতৰটো খুবেই ফৰকাল কৰি আছে, সেইবাবে মানে কিবা এটা মজা পৰিৱেশ দেখিছে। তো আপোনালোকে ব্লগটো আগলৈ চাই যাব। আৰু বেক কেমেৰাত মই ডিগবৈ ৰিজাৰ্ভখন আপোনালোকক দেখাইছোঁ। আৰু যিহেতু মানে ইয়াৰ পৰা বেছি দূৰ নহয় ডিগবৈ প্ৰাকলৈ, তো আপোনালোকে আগলৈ চাই যাব ব্লগ। তো গাইজ আহি ফাইনেলি পাই গ'লোহি ডিগবৈ। তো ডিগবৈ প্ৰাক পালোহি। তো আপোনালোকে চাওকচোন। তো যিহেতু এইটো এটা পুখুৰী হয়, তো আমি এফালেদি আপোনাৰ সোমাই যাব লাগিব। প্ৰাকখন এইফালেদি আছে, তো আমি সোমাই যাব লাগিব। কাষতে আছে আপোনাৰ তেল শোধনাগাৰ, ডিগবৈ তেল শোধনাগাৰ। তো মই ভিতৰলৈ যাম, আপোনালোকে চাই যাব আৰু বেক কেমেৰাত দেখাই যাম। তো গাইজ ফাইনেলি সোমাই এটা পুখুৰী দেখা পালোঁ। আৰু পুখুৰীৰ মাজত পানী, কি ধুনীয়া পানী খেলি আছে চাওকচোন। আৰু যিহেতু এইটো এটা ৰাস্তা, আৰু ৰাস্তাৰ মাজেদি আমি এতিয়া গৈ থাকিম আৰু প্ৰাকখন দেখাই থাকিম আপোনালোকক। আৰু চাইডে চাইডে ফুল গছবিলাক কি ধুনীয়াকৈ কাটিং কৰি সজাই ৰাখিছে চাওকচোন। আৰু কি ধুনীয়া, এইফালে আপোনাৰ সকলোবিলাক দেখাই থাকিম, যিহেতু ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছোঁ ডিগবৈ প্ৰাকলৈ। কি সুন্দৰ লাগিছে চাওকচোন, এই প্লেচটো চব কি ধুনীয়া লাগিছে, বোৱা কি মজা। আৰু যিহেতু মানে ওপৰলৈ যাব নোৱাৰি, ওপৰত মানে খুবেই মানে ল'ৰা ছোৱালীবিলাক, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডবিলাক কথা পাতি থাকে। তো ওপৰলৈ যাম বুলি চেষ্টা কৰিছিলোঁ, তো যাব মানে অলপ লাজ লাগিলে আৰু সেইটো কাৰণে যোৱা নহ'ল ওপৰলৈ। তো আৰু বেলেগ ছাইডত আপোনালোকক দেখাইছোঁ বাৰু। তো গাইজ মানে ডিগবৈ প্ৰাকখনৰ দুটা মানে ভাগত আছে, দুখন ব্ৰিজ আছে মানে। তো সিফালে এখন ব্ৰিজ আছে, এফালে এখন ব্ৰিজ। তো এফালৰ ব্ৰিজখনত আমি যাওঁচোন কি দেখা পাওঁ। আৰু যিহেতু ইয়াত মানে পুখুৰীকেইটা খুবেই ধুনীয়া ধুনীয়া পুখুৰী আছে। তো ব্ৰিজখন চাওক, এয়া এখন ব্ৰিজ। তো এয়া আপোনাৰ এইটো পুখুৰীকেইটা কি ধুনীয়া লাগিছে। সেইফালে আপোনাৰ কলগছ নেকি, কলগছ হয় বাৰু। খুবেই ধুনীয়া কলগছ, আমাৰ ইয়াৰ নহয় চাগে কলগছবিলাক, বাহিৰৰ হয় চাগে। আৰু ফুলগছ বেছি আছে ইয়াতে মানে ডিগবৈ প্ৰাকত খুবেই ফুলগছ আছে, নানা ধৰণৰ ফুলগছ আছে। তো আপোনালোকে আহিলে নিশ্চয় দেখিব। আৰু কোনে কোনে ডিগবৈ প্ৰাকলৈ আহিছে কমেণ্টত জনাবচোন। তো গাইছ আপোনালোকে ডিগবৈ প্ৰাকলৈ আহিব। তো জুলনা উঠিবলৈ কি মজা লাগে, জুলনা উঠিবলৈ। অ' মাই গড, আকৌ এবাৰ উঠিছোঁ দেই। একদম